छी पिंकी क्या करूं मैं इतनी सुंदर हूं तो क्या करूं शिट यार हाय राम वेलकम बैक टू माय चैनल द लाफिंग क्वीन আৰু আজি বহুত দিন পিছত আপোনালোকৰ মাজত আহিছো আশা কৰিছো সকলোৱে ভালে আছে ময়ো ভালে আছো এটা সিচুৱেচন হৈ আছে আশা কৰো আপোনালোক সকলোৱে ঘৰৰ ভিতৰতে আছে মই ঘৰৰ ভিতৰতে আছো পুৰা গ্ৰিল চি বন্ধ কৰি ঘৰৰ ভিতৰতে আছো আৰু আজি বহুত দিন পিছত আপোনালোকৰ মাজত আহিছো মোৰ বহুত ভাল লাগিছে একচুয়ালি মই ভিডিও বনাও কিন্তু মানে ভিডিওটো কেতিয়াবা আপলোড কৰা নহয় কেতিয়াবা মোৰ ভিডিওটো বহুত প্ৰবলেমৰ কাৰণে মই ভিডিও ডিলিট কৰি দিব লগা হয় আৰু মই বহুত ভিডিও বনালো 6টা মান ভিডিও বনাইছিলো গুটেকেটাতে কিবা নহলে কিবা প্ৰবলেম এইটো ভিডিও বা মই আপলোড কৰিব পাৰো না নোৱাৰো তাৰো ঠিক নাই খালি বাৰান্দাত ভিডিওটো শুট কৰি আছো আৰু বাহিৰত আমাৰ ঘৰটো মানে একদম ৰাস্তাৰ ওচৰতে সো গাড়ী অহা যোৱা কৰি থাকে তো বলক ভিতৰত যাম আৰু আজি ভিডিওটোৰ কথা আলোচনা কৰিম মই আহি গলো মোৰ ৰুমত আৰু এতিয়া আপোনালোকক মই আজি চ্যালেঞ্জটো কথা অকমান বুজাই দি আছো আজি চ্যালেঞ্জটো হৈছে মাই ফ্ৰেণ্ডছ কন্ট্ৰোল মাই ডে ফৰ 24 আৱাৰ্ছ মানে আজি মই যিয়ে কাম নকৰো সব মোৰ ফ্ৰেণ্ডছ বিলাকক খুদি পিনে কৰিম আৰু তাৰ কাৰণে মই এই শীট পেপাৰ বিলাকত তেওঁলোকৰ নাম লিখি লৈছো নিজে লিখা নাই ভাইটি লিখিব দিছো কাৰণ যদি মই নিজে লিখো তেতিয়া মই গম পাম যে কোনটো পেপাৰত কাৰ নাম লিখা আছে এতিয়া যেহেতু ষ্টাৰ্ট হৈছে ভিডিওটো আৰু এতিয়া ৰাতিপুৱা 10টা বাজিছে আৰু মই মোৰ ফ্ৰেণ্ড বিলাকক ফোন কৰিম এতিয়া কাৰ বা নাম পৰে ইয়াতে সিহঁতক মই কৈ থৈ দিছো যে এনেকুৱা এটা চ্যালেঞ্জ কৰিম তহঁতে মোৰ ফোনটো জাষ্ট ৰিচিভ কৰিবি মই যি হলো তাৰে এনসাৰ দিম মোৰ কাৰণে আজিৰ ভিডিওটো বহুত এক্সাইটিং হ'ব যেন লাগিছে আপোনালোকে ভাল পাব বুলি ভাবিছো যদি সিহঁতে একো নকৰে আৰু লাষ্টৰ ফালে গম পাব যে মোৰ ফ্ৰেণ্ড বিলাক নৰ্মেল নে এবনৰ্মেল আৰু কেনেকুৱা ভিডিওটোৰ কোনখিনি পাৰ্ট আপোনালোকে চাই ভাল পায় সেইখিনিও মোক জনাব কমেণ্ট ছেকশ্যনত বলক এতিয়া মই ইয়াৰ পৰা এটা শীট পেপাৰ লওঁ কাৰণ 10টা বাজিছে মই এতিয়ালৈকে ৰাতিপুৱা চাহ খোৱা নাই তো মই জলদি এটা লওঁ লৈ খুদু মই কি খাওঁ এতিয়া ৰাতিপুৱা মই একচুৱেলি বহুত চাহ খাব মন যায় ৰাতিপুৱা উঠি চাহ কাপ নাখালে তাৰমানে মোৰ নহয় ফাৰ্ষ্ট আহিছে পিংকি আৰু এতিয়া আমি পিংকিক ফোন কৰিম তো কেমেৰাটো চেঞ্জ কৰি দিলো কাৰণ মোৰ ফোনটোতহে মই ভিডিও কৰি আছিলো তো মই এতিয়া পিংকিক ফোন কৰিম পিংকি নামটো পৰিছে আৰু তাই খুদু যে মই ৰাতিপুৱা কি খাম এতিয়া হেল্ল' কি কৰি আছা ওই কালি চ্যালেঞ্জটোৰ কথা কৈছিলো না তো তোৰ নামতে পড়ছে আগতে হা ব্ৰেকফাষ্ট তো মই জাষ্ট উঠছো হা তো মই কি খাম এতিয়া ভাল কথা কবি হা অপশ্যন নাই বাট ৰাতিপুৱা উঠি তো আমি চায়ে খাওঁ না গাখীৰ খোৱা পিংকি তই জানা মই গাখীৰ বেয়া পাওঁ তই গাখীৰ খা আৰু বিস্কিট খাই ল হায় ৰাম পিংকি সাৰপ্ৰাইজ ইছ ৰাম ঠিক আছে থেংক ইউ ইছ ৰাম পিংকি তই কি করলি এনজয় দে ঠিক আছে আপোনালোকে দেখিলে পিংকিয়ে মোক ৰাতিপুৱা চাহৰ জেগাত গাখীৰ খাব দিছে মই গাখীৰ খাই বহুত বেছি বেয়া পাওঁ মই একদম গাখীৰ খাব নোৱাৰো তাতে আৰু এতিয়া ৰাতিপুৱাই মই গাখীৰ খাওঁ মাই গড আজি দিনটো কেনেকুৱা যাব মই অকণমান ইমাজিন কৰিব পাৰিছো চ' গাইজ মই পাকঘৰত আহিলো আৰু এতিয়া মই গাখীৰ গৰম হ'ব দিছো গাখীৰ গৰম হ'ব দিছো আৰু মই ভাবিছো কি গাখীৰটো এই হালধিৰ লগত খাওঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট লৈ চাহৰ জেগাত গাখীৰ আৰু বিস্কুটটো বাৰু ঠিকেই আছে কিন্তু গাখীৰ মোৰ আজিলৈকে মনত নাই যে মই ৰাতিপুৱা গাখীৰ কেতিয়া খাইছিলোঁ যেতিয়াৰ পৰা জানা হৈছোঁ মই ৰাতিপুৱা চাহ খাওঁ নহ'লে পানী খায়ে থাকোঁ আৰু মানে গাখীৰ নাখাওঁ গাখীৰ মই ৰাতি শোৱাৰ আগে খাওঁ কেতিয়াবা আৰু আজি ৰাতিপুৱা গাখীৰ মাই গড মই হালধি দি আহিছোঁ কাৰণ সেইটো ক'ভিডৰ টাইম আৰু প্ৰিকশ্যন নিজে লৈ থকা ভাল তো ৰাতিপুৱা যদি এইটো লওঁ প্ৰিকশ্যনটো ঠিকেই আছে আৰু পিংকি এইটো কিন্তু মই চিটিং কৰা নাই দেই এইটো একদম মানে নিজৰ ভালৰ কাৰণে লৈছোঁ গাখীৰৰ হালধিটো আৰু আপোনালোকেও খাব গাখীৰৰ হালধি দি ৰাতি খোৱাৰ আগে খালে হ'ল মই বাৰু ৰাতিপুৱা উঠিয়ে খালোঁ
আধা খালোঁ আৰু আধা এইখিনি শেষ কৰি লওঁ যদি এইখিনি খাই থাকোঁতে মই যদি ভিডিঅ'টো শ্বুট কৰি থাকোঁ গোটেই ভিডিঅ' আপোনালোকে আজি গাখীৰ খোৱা ভিডিঅ'য়ে পাব বেলেগ ভিডিঅ' নাপাব চ' এইটো শেষ কৰি লওঁ ভিডিঅ'টো ইয়াতে ষ্টপ কৰোঁ নেক্সট কিবা কাম কৰিলে আৰু আকৌ কেমেৰাটো হাতত লওঁ চ' গাইজ এতিয়া হৈছে 11টা বাজিব হৈছে 5 মিনিট আৰু মই এতিয়া গা ধুব যাম আৰু গা ধুই মই কি পিন্ধিম তাকে বোলো সুধি চাওঁ যে মই ঘৰত পিন্ধা ড্ৰেছে পিন্ধো নে অকণমান ভিডিঅ'টোৰ কাৰণে ধুনীয়াকৈ সাজি কাচি ওলাওঁ কুৰ্তা চুৰ্তা পিন্ধি তো সুধি চাওঁ এতিয়া কাক ফোন কৰোঁ তাকে শ্বিট পেপাৰটো ওলাই লৈছোঁ তো এনেকৈ এতিয়া চাম এই ভগৱান এতিয়া যাতে কিবা উল্টা পুল্টা নিদিয়ে কোনোবা আছে এতিয়া দৃষ্টি দৃষ্টি মোৰ মেকআপ আৰ্টিষ্ট এতিয়া মই দৃষ্টিক ফোন কৰিম I hope that my phone to uthai please সবে গান লগাই থৈ দিছে হেল্ল' ফাইনেলি তই ফোনটো ৰিচিভ কৰিছ যে মই ষ্টাৰ্ট হৈছে তো তাকে মই ব্ৰেকফাষ্ট হৈ গ'ল এতিয়া মানে মই গা ধুব যাম হা তাৰমানে কি শ্বিট পেপাৰত লিখা আছে না তো মানে শ্বিট পেপাৰ ফাৰ্ষ্ট পালোঁ মই পিংকি পাইছে আৰু ব্ৰেকফাষ্টত মই গাখীৰ আৰু বিস্কুট খাব লগা হৈছে তো এতিয়া মানে মই গা ধুব যাম হা তো গা ধুই আহি মই কি ড্ৰেছ পিন্ধো তাকে এবাৰ সুধি চাওঁ ঘৰত পিন্ধা এতিয়া যেনেকৈ আছে সেনেকৈ থাকিম না মই কিবা বেলেগ পিন্ধিম আৰু মানে কুৰ্তা এণ্ড অল কি তোৰ পাগল হৈছে মই শাৰী পিন্ধি কেনেকৈ থাক হে তহঁতে এটা এটা নমুনা কিয় তহঁতে এনেকুৱা কৰি এ ভগৱান ৰিদ্ধি মই শাৰী পিন্ধি কেনেকৈ থাকিম Oh shit yaar, मैं हारी पिंडी खेलने के देंगी। तो आप ही बताओ क्या करूँ मैं इतनी सुंदर हूँ तो आप ही बताओ क्या करूँ हारीखन पिंडी ललो आरु एतियालेके मैं ठीके आছো বাৰু हारीखन पिंडी ভালে লাগিছে অকমান ইয়াৰিং সাইং পিন্ধি ললো কাজল লগাই লৈছো ফট লগাই লৈছো একদম ধুনীয়া মানে টিচাৰ টাইপ ফিল এটা আহিছে আৰু মাৰ পুৰণা শাৰী এখনে পিন্ধিছো যদি মই এতিয়া কিবা বনাবলগীয়া হয় আৰু যদি ভাল শাৰীত মই যদি কিবা পেলাওঁ তেতিয়া আপোনালোকে লাইক দিয়ে নিদিয়ে ঠিক নাই মায়ে কিন্তু মোক বিৰাট পিটিব চ' মই এখন পুৰণা শাৰী লৈছোঁ পৰা ত' দৃষ্টি চা মই পিন্ধি ল'লোঁ আৰু নাজানো এতিয়া মই 24 আৱাৰ্ছ মানে দিনটো পিন্ধিব লাগিব এইটো আৰু চাওঁ কেনেকুৱা লাগে শাৰী পিন্ধি অলপ এতিয়া মই গা চা ধুই আহিলোঁ আৰু এতিয়া মই আৰু এটা ফোন কৰোঁ যে মই কি খাওঁ এতিয়া খাব মন গৈছে চ' গাইজ মই বহি ল'লোঁ এতিয়া মই ফোন কৰিম কাক ফোন কৰিম চাওঁ এতিয়া জাষ্ট এটলিষ্ট মোক কিবা ভালকৈ খাব দিয়ে কোনোবাই যাক ফোন কৰোঁ নহ'লে মই আজি দিনটো এনেকুৱা হ'ব এই পিংকি আৰু দৃষ্টিটো দিলেই আৰু জয়শ্ৰীক তাতে ফোন কৰিব লাগিব চ' লেটছ কল জয়শ্ৰী হেল্ল' কি কৰি আছে আৰু মই চেলেঞ্জ কৰি আছোঁ
তো কি বুলি কয় এতিয়া মানে কি জানা মই গা ধুই আহিলোঁ নহয় গা ধুই আহিলোঁ আৰু গা ধোৱাৰ পাছত মোক দৃষ্টি কি পিন্ধাই দিছে জানা শাৰী অঁ তো মই গা ধুই উঠি কিবা এটা খাওঁ সদায় তো মই এতিয়া তোৰ টাৰ্ণ পৰিল তাৰমানে চিট পেপাৰত তোৰ নামটোৱে লিখা আছে তো মোক এটলিষ্ট ভাল বস্তু খাব দিবি দে প্লিজ এতিয়া না এতিয়াই ইমান টান বস্তু নেবি ৰাতিপুৱাৰ পৰা মোৰ লাইফ মানে মোৰ কিবা হৈ আছে ঝণ্ড হৈ আছে লাইফ কি খাম মই এতিয়া পায়স এতিয়া বনাব লাগিব কিবা বেলেগ আৰু কিবা এটা বেলেগ অপশ্যন পায়স বনাওঁতে মই লাঞ্চ কৰা টাইম হৈ যাব অঁ মেগী খাব পাৰি তই যদি মোক চাহ খাব দিলি হৈ যায় মোৰ ইমান চাহ খাব মন অ'কে এতিয়া মেগী খাম থেংক ইউ বাই জয়শ্ৰী আমাক মেগী খাব দিছে পায়স খাব দিছিলে কিন্তু পায়স হওঁতে বহুত দেৰি হৈ যাব আৰু লাঞ্চৰ টাইম হৈ যাব তো মই পায়সটো কেঞ্চেল কৰিলোঁ বনোৱাত একো প্ৰব্লেম নাই কিন্তু হ'ব লাগিব ন খাব পৰাকৈ তো এতিয়া মই মেগী খাম মেগীটো 2 মিনিটত মেগী বনাই আনি আছোঁ আপোনালোকৰ কাৰণে চ' গাইজ মই মেগী লৈ আহিলোঁ এতিয়া মই মেগী খাব এটলিষ্ট এইটো ভালেই পাইছোঁ একচুৱেলি আৰু অকণমান ভাইটিক দিছোঁ অকণমান মই খাইছোঁ অলপমানে বনাইছোঁ একদম কাৰণ এতিয়া অকণমান পিছত লাঞ্চৰ টাইম হ'ব 2 মিনিট নহয় এইটো 10 মিনিটমানত হৈছে মেগীটো এতিয়া মই এইটো শেষ কৰি লওঁ তাৰপিছত আপোনালোক লাঞ্চৰ টাইমত কোনোবা এটাক ফোন কৰি চ' গাইজ এতিয়া লাঞ্চৰ টাইম হৈছে আৰু এতিয়া বাজিছে 1:15 এতিয়া মই এইটো লৈছোঁ কাৰোবা নাম পৰিছে আই হোপ ডেট ভাল পূজা ডাৰ্লিং এতিয়া মই পূজাক ফোন কৰিম আৰু পূজাই মোক ক'ব মই কি খাম হোপ ডেট ফোনটো ৰিচিভ কৰে তাই The new year brings a fresh ray of hope in the form of COVID-19 vaccine. The vaccines made in India are totally safe, effective, and with good immunogenic response against COVID-19 disease. So trust the vaccines made in India. Do take the vaccine at your turn and do not believe in hearsay. Remember, dawai bhi aur kadai bhi. Even after taking the vaccine, continue to wear a mask. Observe physical distance of 2 meters. Oh, হেল্ল' মই ভাবিলোঁ তই ফোনটো ৰিচিভ নকৰিবি just মন্দিৰৰ পৰা আহিলো ক ৱাহ মই চেলেঞ্জ কৰি আছোঁ হা এতিয়াতো লাঞ্চৰ টাইম হৈছে তো মই কি খাওঁ মই কি খাব দিওঁ এতিয়া লাঞ্চত আমি কি খাওঁ আমি লাঞ্চত যি খাওঁ ঠিক আছে ভাত খাবি দালি অঁ লেমন অঁ দেন আচাৰ অ'কে আৰু কিবা তৰকাৰী চব্জি চয়াবিনৰ দে বঢ়িয়া মায়ে আজি বিদ্যা চয়াবিন বনাইছে ঘৰত থেংক ইউ পূজা মই ভেজ খাম তো অবভিয়াছলি মই চব ভেজ খাব দিম অ'কে ভেজ অ'কে ঘৰত ভেজে আছে থেংক ইউ পূজা ৰাম কিবা এটা ভাল বস্তু পাইছোঁ মই চয়াবিন ভাল পাওঁ তাৰমানে তোক চয়াবিনে খাব দিছোঁ চয়াবিনে বনাইছে আজি ঘৰত ভালে হ'ল এটলিষ্ট মাৰ এতিয়া গালি নাখাওঁ যেতিয়া খাবি ফটোলৈ মোক দিবি হা অ'কে মই এনেও ভিডিঅ'ত উঠামে ন আচ্ছা ঠিক আছে থেংক ইউ বাই চ' গাইজ মোক এতিয়া ভাত খাব দিছে আৰু ঘৰত থকা বস্তুকেইটা খাব দিছে মোৰ ভাল লাগি গ'ল চয়াবিনটো একচুৱেলি মই এক্সপেক্ট কৰা নাছিলোঁ মায়ে আজি চয়াবিনে বনাইছে একচুৱেলি মোৰ ভাল লাগি গ'ল এতিয়া মই ভাত খাম গাইজ মই ভাত লৈ আহিছোঁ আৰু ভাতটো মই অফ কেমেৰা খাম কাৰণ কেমেৰাৰ আগত নাখাওঁ লাজ লাগে নহয় মই মানে নাখাওঁ আৰু অফ কেমেৰা খাম এনেকৈ ভাত লৈছোঁ তাত চব্জি লৈছোঁ নেমু ভাজি আৰু আচাৰ আৰু ভাত চ' ভাতটো খাই আপোনালোকক মই ইভিনিং লগ পাই আছোঁ এতিয়া মই ভাত খাই পূৰা শুই যাম তাৰপিছত ইভিনিং আপোনালোকক লগ পাই আছোঁ আশা কৰিছোঁ আপোনালোকে আজিৰ চেনেলটো চাই ভাল পাই আছে এতিয়ালৈকে
সো গাইজ ফাইনেলি আৰু এবাৰ আহি গ'লোঁ এতিয়া বাজিছে 5:30 আৰু মোৰ এনেকুৱা মাথা বিষাইছে কাৰণ মই আজি ৰাতিপুৱাৰ পৰা এবাৰো চাহ খোৱা নাই আৰু মই এতিয়া এনেকুৱা চাহ খাব মন গৈছে মই থাকিব পৰা নাই তো এতিয়া হৈছে 5:30 তো আমি সদায় গধূলি একাপ চাহ খাওঁ তো গধূলি আমিতো কিবা খাব লাগিব মোৰ মানে এটা অভ্যাস আছে মই কিবা এটা খাওঁ ইফালে মই আজি শুবও নোৱাৰিলোঁ শাৰীখনৰ কাৰণে টোপনিও নাহিলে এনেকৈ আনকমফৰ্টেবল হৈ শুবও নোৱাৰিলোঁ মই তো এতিয়া যদি একাপ চাহ নাপাওঁ মই মোৰ মাথাটো বিৰাট মানে একদম কাম নকৰা হৈ যাব কালি ৰাতিপুৱা চাহ খাব লাগিব তো আই হোপ যে এতিয়া যাৰ ভাগত পৰে যোনে আহে তাৰমানে লিষ্টত তাই যাতে মোক চাহ খাব দিয়ে মই কাকোতো একো কোৱা নাই যে মই কি খাম কি নাখাম এটলিষ্ট বুজি পাওঁ যে মোৰ চাহ খাব মন গৈছে মোৰ মনৰ কথাটো বুজক এতিয়া কোনোবা আছে লিষ্টত মোৰ বহুত ভয় লাগি আছে মোৰ বিৰাট বিৰাট মানে বহুত বেয়াকৈ চাহ খাব মন গৈছে মোৰ বিৰাট মাথা বিষাইছে তো চাওঁ এতিয়া দুটা শ্বীট আছে তাৰ এটা শ্বীট লৈছোঁ আই হোপ ডেট জুন আছে মোক এটা চাহ খাব দিয়ে সাগৰীক পাইছোঁ মই তো মই এতিয়া সাগৰীক ফোন কৰোঁ বৰ বিশ্বাস নাই আৰু হেল্ল' কি কৰি আছা কালি যে কৈছিলোঁ চেলেঞ্জটোৰ কথা তো তোৰ তাৰ নাহি গেল তো মই ভিডিঅ' শ্বুট কৰি আছোঁ তোৰ ভইচটো চবে শুনি আছে তো এতিয়া মই গধূলি হৈছে না এতিয়া কি খাম মই অঁ এইখিনি টাইমত কি খাব দিওঁ কিবা ফ্ৰুটছ হ'ব নেকি অঁ ফ্ৰুটছ আছে কল আছে কি আছে কল কল চাৰিটা কল চাৰিটা কিয় কল চাৰিটা খাব লাগিব তই হাই ৰাম আৰু পানী 2 গিলাচ পানী দিনটো চাহ খোৱা নাই আজি ইমান বেয়া এতিয়া মাথা বিষাই গৈছে মোৰ চাহ খাব নাপায় জানা অ'কে অ'কে দে মই থেংক ইউ বাই এতিয়া মই কল খাব লাগে মই খাব মন নাই মোৰ বিৰাট চাহ খাব মন গৈছে বলক এতিয়া কল কাটো আৰু মই কল 4টা নলওঁ 2টাই লৈছোঁ 4টা কল লৈ মই ৱেইট কৰিব মন নাই তো 2টাই লৈছোঁ আৰু মই পানীটো গৰম পানী লৈছোঁ কাৰণ মই ঠাণ্ডা পানী বুলি খোৱা নাই আৰু আপোনালোকে ঠাণ্ডা পানী যিমান পাৰে কম ব্যৱহাৰ কৰক গাইজ এইটো খাই লওঁ তাৰপিছত আপোনালোকক মই ডিনাৰৰ টাইমত লগ পাই আছোঁ এজনী ফ্ৰেণ্ডৰ সৈতে মোৰ এনাৰ্জি ডাউন হৈ গ'ল কাৰণ মই চাহ খাব নাপালোঁ একদম এনাৰ্জি লৈ আহি ঘূৰি আহিম আৰু এইটো শেষ কৰি লওঁ তাৰপিছত আপোনালোকক মই ডিনাৰত লগ পাই আছোঁ গাইজ এতিয়া টাইম হৈছে মোৰ ডিনাৰ আৰু ডিনাৰ মানে এতিয়া 7:30 হৈছে কিন্তু মই এতিয়া যাক ফোন কৰিম তাই বা মোক আকৌ কি দিয়ে তো মই সেইকাৰণে সোনকালে ফোন কৰি ল'লোঁ যদি 9টা বজাত মই ফোন কৰিলোঁ হয় যদি মই সেইখিনি সময়ত কিবা বনাব দিলে হয় তেতিয়া মোৰ অকণমান দিগদাৰ হ'লে হয় সেইকাৰণে মই এতিয়া 7:30 বাজিছে তো এতিয়াই ফোন কৰি লওঁ চ' ডেট যদি কিবা বস্তু বনাবও দিয়ে তেতিয়া মই বনাব পাৰিম তো এটাই আছে আৰু এটা ভাগত আছে পৰি ফোন কৰোঁ হোপ তাই এতিয়া আছে মই ফোন কৰিলে তাই কোনোদিনে সোনকালে ৰিচিভ নকৰে তাৰমানে মানে ৰিচিভ মানে এবাৰ ফোন কৰিলে নহয়ে হেল্ল' হাই কি কৰি আছা মই এনেই আছোঁ মই চেলেঞ্জটো কৰি আছোঁ মই ভাবিছোঁ তই ফোনটো ৰিচিভে নকৰিবি নেকি অ' বা ইনচে মিলিয়ে শুন না মই চেলেঞ্জটো কৰি আছিলোঁ কৈছিলোঁ না তো লাষ্টততো তয়ে পঢ়ছা না এতিয়া মই ডিনাৰ কৰিব লাগে তো ডিনাৰ কি কৰিম
ঐ শুন না একোটা আন বস্তু নেবি হা প্লিজ মই আজি দিনটো এনেকা ফ্ৰাষ্ট্ৰেটেড হৈছো আজি এনেকুৱা চান্স পাইছো তক টান বস্তু দিবই লাগে ও মাই গড এনেকুৱা চান্স আৰু কেতিয়া আহিব ও বা দেখো তই আজি ৰুটি খা ৰুটি ৰুটি ঘি লগাই কিনে খা হা বা পাঞ্জাবী স্টাইল দেখোন বাকি মই সবজি যি খাও না চব্জি তই চিকেন খাব লাগিব চিকেন খাব লাগব আছে না নাই চিকেন খা আৰু পিছত তই ৰুটি আৰু চিকেন খালি ন তাৰ পাছত তই গাখীৰ খাব লাগিব গাখীৰ মই ৰাতিপুৱা খাইছো তই গাখীৰ ৰাতিপুৱা খাইছে যে মই কেনেকৈ গম পাম না মই ৰাতিপুৱা নাপাওঁতো হাই ৰাম তহঁতে কিয় গাখীৰৰ পিছত লাগি থাকাও তই গাখীৰ বেয়া পোৱা যে ঠিক আছে মানে মই তই গাখীৰ খাবা পিছত তই মানে চব খা আৰু পিছত তই ৰাতি আজি গা ধুবা হাই ৰাম ভালে হ'ব গা ধুব লাগিব মই একচুৱেলি মানে শাৰী পিন্ধি মই শাৰী পিন্ধি আছো দে মই চিকেন আছে না নাই চাওঁ পিছত তই গা ধুবি হা চিয়ৰ এয়া কি বুলি কয় মই চব্জি যিকোনো হ'ব হা যদি চিকেন নাই চাব লাগিব ফ্ৰিজত ঠিক আছে থেংক ইউ বাই বাই So guys, মই এতিয়া নহৰু চলাই আছো মই ভাবিছো মই পনীৰ বনাও পনীৰ আছে আৰু মই আলুটো বইল কৰি লৈছো তো এয়া শাৰী পিন্ধি মই আজি ভাত বনাব লৈছো মানে মই ৰাতি বস্তু বনাব লৈছো হাতে বাৰু ভাতে খাব মই ৰুটি খাব লাগিব তৰকাৰীটো মই বনাব লগা হৈছে মই বনাওঁ তাৰপিছত বস্তু লৈ পিনে আপোনাক দেখাই আছো গাইজ হৈ গ'ল মোৰ ৰুটি আৰু পনীৰ বনোৱা এতিয়া মই যাওঁ গাটো ধুই আহোঁ তাৰপিছত ধুনীয়াকৈ আৰামছে ৰাতি ডিনাৰটো কৰি শুই যাম ফাইনেলি মই ফ্ৰেছ হ'লোঁ মই ধুনীয়াকৈ গা চা ধুই ল'লোঁ আৰু এতিয়া মই মোৰ ডিনাৰ লৈ ৰেডি মই ডিনাৰ লৈ আহিছোঁ ৰুটি আৰু পনীৰৰ তৰকাৰী ময়ে বনাইছোঁ দুবিধ দেখিছে ভিডিঅ'ত অকণমান দেখাইছোঁ ময়ে বনাইছোঁ গোটেই মই এতিয়া ডিনাৰ কৰিম ভালকৈ ডিনাৰ কৰিম তো তাৰে আগতে আপোনালোকৰ লগত দুটামান কথা পাতিব বিচাৰিছোঁ যিহেতু শেষলৈ আহিলে এইখিনি কথাও শুনি যাওক চিটুৱেশ্যন বহুত বেছি বেয়া হৈ আহিছে আৰু আপোনালোকে যিমান পাৰে ঘৰৰ ভিতৰতে থাকক আপোনালোকৰ কাৰণে ভাল আপোনালোকৰ পেৰেণ্টছৰ কাৰণেও ভাল তো ঘৰৰ ভিতৰত থাকক একো ইমাৰ্জেঞ্চি নহ'লে বাহিৰত যাব নালাগে আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে লাইক এটা কৰি দিব প্লিজ আৰু মোৰ গোটেইকেইটা ফ্ৰেণ্ডছ যিকেইটাই মোক আজি চেলেঞ্জটো কৰাত হেল্প কৰিছে থেংক ইউ ছ' মাছ এভৰিৱান থেংক ইউ ছ' মাছ তহঁতে নহ'লে চাগে মই আজি এইটো চেলেঞ্জটো কৰাই নহ'লে থেংক ইউ ছ' মাছ ইমান ধুনীয়াকৈ মানে ডেয়াৰকেইটা দিছা চেলেঞ্জকেইটা দিছা ভাল লাগিছে আৰু দিনটো মেখেলা শাৰী পিন্ধি মই দিনটো থাকিলোঁ বহুত গৰম লাগিছে ফেনখন দিয়া নাই ফেনখন দিলে একচুৱেলি চাউণ্ড আহিছে আৰু আপোনালোকে শুনা নাপাব তো সেয়ে আৰু বহুত ভাল লাগিল আজি চেলেঞ্জটো কৰি বহুত দিন পিছত আপোনালোকৰ মাজত আহিছোঁ আহি বহুত বেছি ভাল লাগিছে আৰু নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পাম কি ভিডিঅ' এনেকুৱা চেলেঞ্জ ভিডিঅ' চাব বিচাৰে নে নিবিচাৰে মোৰ চেনেলত আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব নতুন এটা ভিডিঅ'ৰে লগ পাম টিল দেন টেক কেয়াৰ বাই বাই জয় আয়ুষ